কওকচোন বাৰু আজি ইয়াৰ পৰা কি কৈছে ভেৰগাঁও জিলা ক্ৰীড়া সন্থা হিচাপে কি ক'ব? আচ্ছা, নমস্কাৰ। আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাজ্যলৈ, অসমবাসী ৰাজ্যলৈ ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা কৃতজ্ঞতা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে সৰ্বভাৰতীয় জুনিয়ৰ গাৰ্লছ আৰু বয়জ ভলীবল আগন্তুক নৱেম্বৰ মাহত জম্মু এণ্ড কাশ্মীৰত অনুষ্ঠিত হ'ব আৰু সেই হেতুৱে অসমৰ পৰা যিহেতু বয়জ আৰু গাৰ্লছৰ টীম যাব আৰু সেইকাৰণে আজি ভেৰগাঁৱত অসম ভলীবল সন্থাই ক্ৰীড়া সন্থাৰ জৰিয়তে ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ জৰিয়তে আমাৰ ভেৰগাঁও কোচিং চেণ্টাৰ ফিল্ডত এটা ট্ৰায়েল কেম্প আৰু কোচিং চেণ্টাৰ আয়োজন কৰিছে। আজি 27 তাৰিখৰ পৰা অহা 10 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব। আমি আশাবাদী, আমি গৌৰৱান্বিত, আমি গোটেই অসমৰ প্লেয়াৰসকলক ইয়াতে আদৰিব পাইছোঁ, আপ্যায়ন কৰিবলৈ পাইছোঁ, যাতে আমাৰ এই অসমৰ খেলুৱৈসকলে উন্নত খেল প্ৰদৰ্শন কৰি নিৰ্বাচিত হৈ ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব পাৰে। তাৰ কাৰণে আমি প্ৰয়োজন সাপেক্ষে চেষ্টা চলাইছোঁ। তাৰোপৰি আমি হোষ্ট ডিষ্ট্ৰিক্ট হিচাপে আমাৰ যিহেতু ইয়াতে ল'ৰা আৰু শাখাত আৰু ছোৱালী শাখাটো আমাৰ পৰা প্লেয়াৰ দিয়া হৈছে ডিষ্ট্ৰিক্টৰ ফালৰ পৰা, নিশ্চয় তেওঁলোকে নিৰ্বাচিত হ'ব আৰু ৰাষ্ট্ৰীয় খেল খেলিবলৈ সক্ষম হ'ব। তাৰ কাৰণে আমি গৌৰৱান্বিত। ধন্যবাদ। শেষত সমূহ আমাৰ এই ভেৰগাঁও জিলাৰ যিসকল প্ৰেমী ৰাইজ আছে তেওঁলোকক মই আজিৰ এই চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, খেলৰ সহযোগ কৰক, উৎসাহ উদ্দীপনা দিয়ক, যাতে আমাৰ প্ৰতিভাসমূহ, খেলৰ প্ৰতিভাসমূহ আগবাঢ়ি যাব পাৰে। তাৰ কাৰণে সমূহ ৰাইজক অংশগ্ৰহণ কৰিবলৈ মই এই চেনেলৰ জৰিয়তে আপোনালোক সকলোলৈ অনুৰোধ জনাইছোঁ।